নমস্কাৰ। প্ৰাৰ্থনাৰ শক্তিৰ বিষয়ে জানেনে বাৰু? প্ৰাৰ্থনাৰ শক্তি সঁচাই অপূৰ্ব। যেতিয়া আমি এটা সমস্যাত ককবকাই থাকোঁ, তেতিয়া আমি দিশহাৰা হৈ পৰোঁ। কি কৰিম, কি নকৰিম, যেতিয়া সেই সন্দিহানত থাকোঁ আৰু আমি প্ৰাৰ্থনা কৰিবলৈ লওঁ। সেই প্ৰাৰ্থনা কৰোঁতে আমি আমাৰ সমস্যাবোৰ শব্দৰে ব্যক্ত কৰিবলৈ লওঁ। এই যে আমাৰ সমস্যাবোৰ আমি শব্দৰে বাক্যৰে গাঁঠিবলৈ ধৰিলোঁ, সেইখিনিতে আমাৰ সমস্যাটোৰ সমাধানৰ প্ৰথমটো খোজ আমি পেলালোঁ। জনাই নজনাই সেই খোজটো আমি পেলালোঁ। তাৰ পিছত দ্বিতীয়তে এই যে আমি কথাখিনি ভগৱানৰ আগত ব্যক্ত কৰিলোঁ, সেইখিনিতে আমি আমাৰ মনৰ কথাখিনি শ্বেয়াৰ কৰা হৈ গ'ল। আৰু ইয়াৰ অৰ্থ এয়ে যে আমি অকলশৰীয়া নহয়, নিজকে নিঃসংগ অনুভৱ কৰাৰ পৰা আমি বিৰত থাকিলোঁ। যে আমাৰ সমস্যাবোৰ শুনিবলৈও কোনোবা এজন আছে আৰু সেইজনেই হ'ল পৰম শক্তিমান ভগৱান। আৰু তৃতীয়তে যেতিয়া আমি প্ৰাৰ্থনা কৰিলোঁ, আমাৰ মনত মগজুত এক ধনাত্মক শক্তিৰ উদ্ভাৱন হ'ল। আৰু সেই শক্তিয়ে আমাক অনাগত সময়ত সেই সমস্যাটো সুন্দৰকৈ পাৰ কৰি যাবলৈ, গঠনমূলকভাৱে সমস্যাৰ সমাধানৰ পদক্ষেপসমূহ ল'বলৈ শক্তিমান কৰিব। গতিকে প্ৰাৰ্থনা কৰক, প্ৰাৰ্থনাৰ শক্তি অনন্য। নমস্কাৰ।